দিব্যান সাগৰ মোৰ সপোন চেনেলৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম। আজি এটি সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে আলু এটা ধুনীয়াকৈ চাফা কৰি ধুই কাটি এতিয়া সৰু সৰুকৈ পিচকৈ কটাৰীয়ে কাটি ল'লোঁ। তাৰ পৰা পুৰা খচি লেতেৰা পানীখিনি পঠিয়াই এতিয়া পানীৰ পৰা টুকি দিছোঁ। ভাবিলোঁ আজি বতৰটো ডাৱৰীয়া, তাকে ভাবিলোঁ আজি অলপ চিপছকে বনাওঁ ঘৰতে। বেটাইও ইমান আমনি কৰি আছে চিপছ খাবৰ বাবে। দোকানৰনো চিপছ কিমান কিনি আনি খুৱাম, সেইবাবে ভাবিলোঁ আজি ঘৰৰ ওপৰতে অলপ চিপছ বনাই খুৱাওঁ। তাকে অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো যেন আপোনালোকে কোনো স্কিপ নকৰাকৈ চাই থাকে। এতিয়া মই কেনেকৈ চিপছ বনাম আপোনালোকে চাব। প্ৰথমতে চিপছখিনি ধোৱাৰ পিছত এতিয়া মই কোমল কপাহী চাদৰ এখনত চফা চাদৰ এখনত মেলি দিছোঁ ফেনৰ তলত। ৰ'দ থকা হ'লে ৰ'দতে দিলোঁ হ'লে, এতিয়া ৰ'দ নাই যে সেয়ে ফেনৰ তলতে 5 মিনিটমান এনেকৈ শুকুৱাম। তাৰপৰা এতিয়া মিঠাতেল অলপ দি দিছোঁ। ৰিফাইন সৰু ল'ৰাৰ কাৰণে বেয়া বুলি কোৱা শুনো, ৰিফাইন সেইকাৰণে নাই দিয়া, মিঠাতেলতে বনাইছোঁ। এয়া ৰেড চিলি দিলোঁ, অলপ নিমখ অলপ দি দিছোঁ। তাতে এতিয়া মই কাটি লোৱা আলুখিনি দি দিছোঁ আৰু চিপছ বনাবলৈ। এতিয়া অলপ লৰাই থাকিম, গেছটো অলপ কমাই দিম আৰু লাহেকৈ এতিয়া গেছটো বহাই থোৱা আছে। এনেকৈ কিছুমান বস্তু ঘৰতে বনাবলৈ চেষ্টা কৰোঁ। বেটাক সদায় কিছুমান বস্তু ঘৰত বনাই খুৱাবৰ কাৰণে। আপোনালোকেও বনাবচোন এনেকৈ। আৰু ল'ৰাক বেছিকৈ দোকানৰ বস্তুবোৰ কিনি খোৱাতকৈ অলপ ঘৰতে বনাই দিবলৈ চেষ্টা কৰোঁ। কিমাননো দোকানৰ বস্তুবোৰ ক'ব নোৱাৰিতো কিমান কি ভেজাল মিহলি হৈ থাকে, সেইবাবে ঘৰতে বনাওঁ। এয়া আমাৰ চিপছ তৈয়াৰ হৈ গ'ল। এইখিনি কিন্তু বিৰাট মজা হৈছে দেই চিপছ, আপোনালোকে খাই চাব পাৰে ঘৰত বনাই, একদম মানে মস্তি হৈছে। মই এটাতো খাই চাইছোঁ, বিৰাট ভাল লাগিছে খাবলৈ। এইখিনি ধুনীয়াকৈ থৈ দিলেও 2 দিনলৈ বেয়া নহয়। সেয়া একদম এটা ভাঙিছোঁ, চিৰপৰ নিচিনাই কুৰকুৰীয়া হৈছে, খাবলৈও মস্তি আছে। কিন্তু দেখিবলৈহে চিপছখিনি ধুনীয়া নাই লগা দেখি নাভাবিব যে খাবলৈ বেয়া হৈছে বুলি, কিন্তু খাবলৈ বিৰাট টেষ্টি। মানে কটাৰীৰ পৰা বনোৱা বস্তু হৈছে, বনোৱা বস্তুনো ক'তনো দেখিবলৈ ধুনীয়া লাগিব। এইটোতো কোনো ডিজাইনিঙত বনোৱা নাই, সেইবাবে এনেকুৱা লাগিছে, কিন্তু খাবলৈ বিৰাট মস্তি। এইখিনি মই এতিয়া বহুতখিনি হৈ গ'ল, এটা আলুৰ পৰাই বনাইছিলোঁ চিপছখিনি, এতিয়া ঢেৰ হৈ গ'ল। তাকে অলপ বৈয়ামত ভৰাই থৈ দিম, কেতিয়াবা বেটাই খাব পাৰিব। 2 দিনলৈ থাকিব, এইখিনি বেয়া হৈ নাযায় কাৰণ ধুনীয়াকৈ বনোৱা হৈছে। সেয়া এতিয়া একদম ধুনীয়া কুৰকুৰীয়া হৈ গৈছে। কিছুমান বস্তু আমি ঘৰতো বনাই খাবলৈ চেষ্টা কৰিব লাগে, অকল যে দোকানৰ বস্তুৱে যে খাব লাগে সেইটো কথা নহয়। সেইবাবে মই কিছুমান বস্তু বেটাক ঘৰতে বনাই খুৱাবলৈ চেষ্টা কৰোঁ। সেয়ে ভাবিলোঁ আজি অলপ ভিডিঅ'টো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিওঁ বুলি। কি হয়? বেটাইও খাই ভালেই পাইছে। ভিডিঅ'টো আজি ইমানেই। ভাল লাগিলে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।